জোনাই বিধায়ক ভুৱন পেগু ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তুলন কোঁৱৰ ডাঙৰীয়া, জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান বাইদেউ, সোণৰ গাঁও প্ৰথমতে 10,000 তাৰ পিছত 25,000। তাৰ মানে আমি সকলোৱে কিবা নহয় কিবা কৰিব পাৰি। যদি 35,000 টকা আমাৰ এগৰাকীৰ একাউণ্টত আহে, 10 গৰাকীৰ মাজত কিমান হ'ল? 3,50,000। তেতিয়া এই টকাখিনি আপোনালোকে কিমান ভাল কামত ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে চিন্তা কৰক। এতিয়া কংগ্ৰেছীবিলাকে মোক কৈ আছে, হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউ বনাম বুলি কয়। আৰে বাবা, মই লাখপতিহে বনাম বুলি কৈছোঁ, কৰপতিটো বনাম বুলি কোৱা নাই, হয়নে নহয়? মই যিটো পাৰোঁ সেইটোহে বনাম বুলি কৈছোঁ। লাখপতিটোতো মই পাৰোঁ, কৰপতিটো মই নোৱাৰোঁ। গতিকে কংগ্ৰেছৰ ইয়াত হিংসা লাগিবলগীয়া কথা কি আছে? কংগ্ৰেছে তাতো হিংসা কৰে। আজি আপোনালোকে চিন্তা কৰক, চাকৰি হ'লেও বেয়া পায়, অৰুণোদয় পালেও বেয়া পায়, লাখপতি বাইদেউ হ'লেও বেয়া পায়। লাখপতি বেয়া পায় থাক, আমাৰ কামবোৰ আমি কৰি থাকোঁ, হয়নে? কিন্তু এইবিলাক হ'বৰ কাৰণে কিবা এটা কথা আছে, মোদীক কিন্তু প্ৰধানমন্ত্ৰী বনাব লাগিব। বনাম নে নাই? প্ৰধানমন্ত্ৰীক ভোট দিম নে নিদিম? সেইটোত কিন্তু ঠিক থাকিব, গুৰিটো ঠিক থাকিব লাগিব। গুৰিটো ঠিক পানী নাখালেও এতিয়া ঘৰত অৰুণোদয় লৈ যাম। সেইকাৰণে চবেই ফূৰ্তিত একেলগে মোৰ লগত ক'ব, ভাৰত মাতা কি। আৰু অলপ জোৰে ক'ব লাগিব, মোদীজী দিল্লীত আছে না, শুনা পাব লাগিব। ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, প্ৰধান বৰুৱা, ৰনোজ পেগু, ভুৱন পেগু, বিজেপি, এজিপি, একদম সকলোৱে ভোট দিব ইমান ধুনীয়াকৈ। 5 লাখ ভোটত জিকাব লাগিব দেই প্ৰধান বৰুৱাক, হ'ব? একদম জিকাম। আকৌ এবাৰ নাচিব, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ নাচিব। ঠিক আছে বাবা, লগাই দিয়ে, আকৌ এবাৰ মোদী চৰকাৰ।